হাই এভৰিৱান নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এজোপা আমাৰ ঘৰতে থকা এজোপা মধুৰি গছ হয় আৰু মধুৰিও লাগিছে, কিন্তু এবাৰ ভাটও পৰিছে। গতিকে গোটেই মধুৰিবোৰ লোকচানে হৈছে বুলিয়ে ক'ব পাৰি, কাৰণ আধা অংশ তাহাঁতি খায় আৰু বাকীখিনি তললৈ এনেকৈ পেলাই দিয়ে। আৰু মই ভাবিছিলোঁ আজি কেইটামান মধুৰি লৈ যাম, অফিচত খামগৈ সকলোৱে, কিন্তু সেয়া নিব নোৱাৰিম। কিন্তু তেনেকুৱাতে আকৌ পেহীয়ে ফোন কৰিলে, পেহীহঁতৰ ঘৰতো মধুৰি লাগিছে, গতিকে তেওঁ কেইটামান দি পঠিয়ালে আৰু এতিয়া ধুনীয়াকৈ ধুই মেলি লৈছোঁ আৰু সকলোৱে মিলি খাম। তাৰপিছত মোৰ অলপমান কাম আছিলে, গতিকে মই কাম থকাৰ কাৰণে অকণমান সোনকালে ওলাই গ'লোঁ আৰু এয়া আহিছোঁ ডাকঘৰলৈ আৰু ডাকঘৰত কামকেইটা কৰি মেলি ল'লোঁ। আজি যথেষ্ট গৰম পৰিছে, মানে বহুতে বেছি গৰম দিন যাবলৈও হৈছে বাৰু, কিন্তু তথাপিতো মোৰ গৰম দিনকেইটা ভাল লাগে। কিয় জানেনে? নিজকে বহুত ফ্ৰেছ আৰু এক্টিভ ফিল হয়, সেইটো কাৰণে। আৰু চবৰে চইচটোতো বেলেগ বেলেগ হয়। তাৰপিছত ইভিনিং টাইমত মানে গধূলি আৰু অলপমান ওলাই আহিলোঁ আৰু দেখিলোঁ যে ৰংঘৰৰ সন্মুখত